বৰ্তমান সময়ত নেমু খেতি এটা লাভজনক খেতি হিচাপে পৰিগণিত হৈছে। নেমু খেতি কৰি আপুনি মাহটোত লাখ টকা উপাৰ্জন কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত যি নেমু খেতি আছে সেই নেমুৰ কৃষকসকলে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। যদিও তেওঁলোকে বছৰটোৰ 2-3 মাহ সময় লাভৰ মুখ দেখে, যথেষ্ট পৰিমাণে তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হয়, কিন্তু বছৰটোৰ অধিকাংশ সময়ে তেওঁলোকে অতি কম মূল্যত নেমু টেঙাসমূহ বজাৰলৈ এৰি দিবলগীয়া হয়। আপুনি যদি বজাৰলৈ যায় এটা নেমু ক্ৰয় কৰে, কাজি নেমুৰ কথা মই উল্লেখ কৰিব বিচাৰিছোঁ, এটা কাজি নেমু আপুনি যদি ক্ৰয় কৰে সেই কাজি নেমুটোৰ ন্যূনতম মূল্য হৈছে 5 টকা। আমি জানিব পৰা মতে তিনিচুকীয়া জিলাত 20 টকাত কোনোবা স্থানত 3টা নেমু, কোনোবা স্থানত আকৌ 15 টকাত এটা নেমুহে বিক্ৰী গ্ৰাহকে পায় বা আমি যদি বজাৰলৈ যাওঁ আমি ক্ৰয় কৰিবলৈ পাওঁ। কিন্তু ইয়াৰ পৰা বুজিব পাৰি যে আসলতে নেমু খেতি যদি আপুনি কৰে তেন্তে কিমান এটা লাভদায়ক ব্যৱসায় হ'ব পাৰে। কিন্তু তাৰ বাস্তৱত তাৰ ছবিখন ওলোটা। বৰ্তমান মই যি স্থানত উপস্থিত আছোঁ এয়া হৈছে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তত থকা সীমান্ত টেঙাপানী অঞ্চলৰ সমীপৱৰ্তী দিৰাকমুখ থেপাবাৰী অঞ্চল। এই অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিৰ যি বুনিয়াদ আছে সেই বুনিয়াদ বিশেষত নেমু খেতিক লৈ গঢ়ি উঠিছে। প্ৰতি ঘৰ মানুহৰ বাৰীতেই শ জোপা নেমু গছ আছে, বিঘা বিঘা নেমু গছ আছে। এই নেমু গছৰ দ্বাৰা নেমু উৎপাদন কৰি তেওঁলোকৰ যি অৰ্থনৈতিক বুনিয়াদ সেয়ে গঢ় লৈ উঠিছে। কিন্তু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে তেওঁলোকে বছৰটোৰ 2-3 মাহ সময়হে তেওঁলোকে লাভজনক বা লাভৰ মুখ দেখিবলৈ সক্ষম হয়। মই যদি দৃশ্য দেখাওঁ, এয়া আপোনালোকে দেখিছে শাৰী শাৰীকৈ নেমু গছসমূহ এইদৰে ইয়াত ৰোপণ কৰি ৰখা হৈছে। বৰ্তমান সময়ত যদিও ইয়াৰ কলি নাই বা নেমু উৎপাদন কম হৈছে, যিহেতু সপ্তাহটোত তেওঁলোকে নেমুসমূহ ছিঙি বজাৰলৈ পঠাই থাকে, গতিকে বৰ্তমান সময়ত ইয়াত নেমু টেঙা কম পৰিমাণে দেখিবলৈ পোৱা গৈছে। যদিও কিছুদিন পিছতে ইয়াতে আকৌ আপোনালোকে লমালমে নেমু দেখিবলৈ সক্ষম হ'ব। কিন্তু অতি পৰিতাপৰ কথা যে এই অঞ্চলৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে থেপাবাৰী দিৰাকমুখকে ধৰি প্ৰায় 15খন গাঁৱৰ যিখিনি অঞ্চল আছে এই অঞ্চলসমূহক অসম চৰকাৰে লেমন ভিলেজ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। তাৰ সমান্তৰালভাৱে কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰিছে। কিন্তু এই সকলোবোৰ যেন ক'ৰবাত ঘোষণাতেই সীমাবদ্ধ হৈ থাকিল। এইকাৰণে সীমাবদ্ধ হৈ থাকিল তেওঁলোকে যিটো সময়ত নেমু টেঙা বজাৰত 15 পৰা 20 টকা হয়, তেনে সময়ত তেওঁলোকে এটা নেমু টেঙা 5 টকাৰ পৰা 6 টকাৰ ভিতৰত তেওঁলোকে বিক্ৰী কৰিবলৈ সক্ষম হয়। কিন্তু যেতিয়াই বজাৰত নেমু টেঙাৰ চাহিদা অব্যাহত থাকে বা যিহেতু বছৰটোৰ 12 মাহেই নেমু টেঙাৰ চাহিদা দেখিবলৈ পোৱা যায়, কিন্তু তাৰ পিছতো কিন্তু এই অঞ্চলৰ যিসকল কৃষক আছে সেই কৃষকসকলে কোনোবা এটা সময়ত 1 টকা, কোনোবা এটা সময়ত 30 পইচাকৈ নেমু টেঙাসমূহ বজাৰলৈ এৰি দিবলগীয়া হৈছে, যাৰ বাবে এই অঞ্চলৰ কৃষকসকলে ব্যাপকভাৱে সমস্যাৰ সন্মুখীন হৈ আহিছে। যদিও অসম চৰকাৰে এই অঞ্চলটোক প্ৰায় 10 পৰা 15খন গাঁৱক লৈ তেওঁলোকে লেমন ভিলেজ হিচাপে স্বীকৃতি প্ৰদান কৰিলে, নেমু টেঙাই GI টেগ লাভ কৰিলে, জাতীয় ফলৰ স্বীকৃতি লাভ কৰিলে, কিন্তু এই কৃষকসকলে কিন্তু সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁলোকে বিভিন্ন সময়ত এটা অভিযোগ উত্থাপন কৰি আহিছে যে মধ্যভোগীৰ দ্বাৰা তেওঁলোকে এই যি লোকচান বা উচিত মূল্য পাব লাগে সেয়া তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই, বা মধ্যভোগীয়ে যি লাভ আছে সেই লাভাংশ তেওঁলোকে মধ্যভোগীয়ে খাই পেলাই। এনে বহু কথা বতৰা চলি আছে। তাৰ মাজতে আন এটা অতি দুখজনক বিষয় বা অতি স্পৰ্শকাতৰ বিষয়টো হ'ল মই এই যি স্থানত উপস্থিত আছোঁ তাৰ 100 মিটাৰ দূৰত্বৰে বৈ গৈছে নদিহিং নদী। নদিহিঙৰ যি খহনীয়া, সেই খহনীয়া এতিয়া এই অঞ্চলটোৰ লেমন ভিলেজসমূহলৈ এতিয়া ভাবুকি কঢ়িয়াই আনিছে। যিহেতু নদিহিঙৰ খৰস্ৰোতা পানীয়ে বাৰিষা কালত যথেষ্ট খহনীয়াৰ সৃষ্টি কৰে। ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ দূৰতে নদিহিংখন আছে। খহনীয়াৰ ফলত লাহে লাহে মাটিসমূহ নৈৰ বুকুত জাহ যাব লগা হৈছে, বা বহু অঞ্চলত নেমু গছো বা নেমু কৃষিভূমিও নৈৰ বুকুত জাহ যাব লগা হৈছে। এনে পৰিস্থিতিত স্বাভাৱিকতে ইয়াৰ কৃষকসকলে সমস্যাৰ সন্মুখীন হৈ আহিছে। মই দৃশ্য আপোনালোকক দেখুৱাইছোঁ কিমান সুন্দৰকৈ এখন নেমু বাৰী সজাই তোলা হৈছে। যদিহে নেমু কৃষকে উচিত মূল্য লাভ কৰে তেন্তে তেওঁলোকে এটা মাহত 1 লাখ টকা উপাৰ্জন কৰাটো কোনো ধৰণৰ ডাঙৰ কথা নহয়। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু এই সমগ্ৰ অঞ্চলটোৰ যি গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ আছে সেই বুনিয়াদ নেমু খেতিৰ পৰা গঢ় লৈ উঠিছে। তেনে ক্ষেত্ৰত এই অঞ্চলটোক এটা বিশেষ বস্তুৰ প্ৰয়োজন, সেয়া হৈছে এটা শীতলীকৰণ গৃহ। যিহেতু নেমু টেঙাসমূহ যেতিয়া দাম কম হয় তেতিয়া কৃষকসকলে বজাৰলৈ উলিয়াই নপঠিয়ায়। দাম কম হোৱাৰ ফলত তেওঁলোকে যেতিয়া নেমুসমূহ নিচিঙে তেতিয়া ডাল ভৰি ভৰি নেমুসমূহ
লাগাৰ ফলত ডালসমূহ ভাঙি যায় তেনে প্ৰেক্ষাপটত কৃষকে কি কৰে নেমু টেঙাসমূহ ছিঙি পেলাই বিভিন্ন স্থানত তেওঁলোকে দম কৰি ৰাখে গেলি যায় পচি যায় তেনে পৰিস্থিতিৰ সৃষ্টি হয় গতিকে এনে অৱস্থাত এই নেমু খেতিৰ যিখন বজাৰ সেই বজাৰখনৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ সংৰক্ষণৰ বাবে নেমুসমূহ কিছুদিনৰ বাবে যদি এটা শীতলীকৰণ গৃহ এই অঞ্চলটোৰ তিনিচুকীয়া জিলাৰ ডিৰাকমুখ চেপাবাৰী অঞ্চলত যদি এটা শীতলীকৰণ গৃহ গঢ়ি তোলা হয় সেই ক্ষেত্ৰত কৃষকসকলে যথেষ্ট লাভান্বিত হ'ব ইয়াৰ বাবে মই জাতীয় দল সংগঠনৰ যিসমূহ নেতৃত্ব আছে মৰাণ ছাত্ৰ সন্থা মটক যুৱ ছাত্ৰ সন্মিলন বা মটক জনগোষ্ঠী সংগঠন মৰাণ জনগোষ্ঠী সংগঠনকে আদি কৰি সদৌ অসম ছাত্ৰ সন্থা তথা চৰকাৰলৈ আমাৰ এটা বিশেষ অনুৰোধ যে এই অঞ্চলৰ কৃষকসকলক নেমু টেঙাক যদিও কোৱা হয় যে এতিয়া বিশ্বত এখন বজাৰ লাভ কৰিছে প্ৰকৃতাৰ্থত কিন্তু আচল ছবিখন এইখন সেয়েহে এই কৃষকসকলৰ সুবিধাৰ বাবে ইয়াত এটা কোল্ড হাউচ বা শীতলীকৰণ গৃহ অতি শীঘ্ৰেই ব্যৱস্থা কৰিব লাগে অন্যথা চৰকাৰৰ যি ঘোষণা সেয়া কেৱল ঘোষণাৰ মাজতে সীমাবদ্ধ হৈ থাকিব এই কৃষকসকলক বা এটা অঞ্চলৰ ইয়াত প্ৰায় 10ৰ পৰা 15খন গাঁও আছে এই গাঁৱৰ গোটেইকেইখন গাঁৱৰ ব্যক্তি বা গাঁওবাসীয়ে মূলতঃ নেমু টেঙা কেন্দ্ৰ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে জীৱিকাৰ পথ উলিয়াই আছে গতিকে এই কৃষকসকলক জীয়াই ৰখাটো চৰকাৰৰ দায়িত্ব কেৱল জিআই টেগ প্ৰদান কৰিলেই বা জাতীয় ফলৰ স্বীকৃতি প্ৰদান কৰাতেই যেন ক'ৰবাত চৰকাৰে দায়িত্ব এৰি দিছে তেনে কথা এতিয়া পৰিস্ফুট হৈ পৰিছে বা দেখিবলৈ পোৱা গৈছে গতিকে চৰকাৰৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ এই অঞ্চলটো সংৰক্ষণৰ বাবে নদীহিঙৰ খহনীয়া ৰোধ কৰাৰ বাবে লেমন ভিলেজৰ যিসকল কৃষক আছে তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত কৰাৰ বাবে নেমুক এক উচিত মূল্য প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে আন এটা কাম কৰিব পাৰে সেয়া হৈছে যে নেমু টেঙাৰ এটা ন্যূনতম নিৰ্ধাৰিত মূল্য তেওঁলোকে নিৰ্দিষ্ট কৰিব দিব পাৰে আপুনি যদি হোটেললৈ যায় তেনেহলে আপুনি দেখিব বা বিভিন্ন স্থানলৈ যায় দেখিব যে নেমু টেঙা ব্যৱহাৰ হৈ আছে এনেকুৱা নহয় যে বছৰটোৰ 12 মাহ নেমু টেঙা ব্যৱহাৰ হোৱা নাই যেহেতু নেমু টেঙাৰ ফসল বছৰটোৰ 12 মাহে উৎপাদন হৈ থাকে বছৰটোৰ 12 মাহে ইয়াৰ চাহিদা থাকে গতিকে ইয়াৰ যদি এটা ন্যূনতম মূল্য নিৰ্ধাৰণ কৰি দিয়া হয় নিশ্চয়কৈ তেতিয়া কৃষকসকল লাভান্বিত হ'ব পাৰিব তাৰ সমান্তৰালভাৱে চৰকাৰে এই অঞ্চলৰ পৰা বা যিসমূহ স্থানত অসমৰ নেমু টেঙা উৎপাদন হয় সেইসমূহ বাহিৰলৈ উলিয়াই দিয়াৰ ক্ষেত্ৰত বিশ্বমুখী কৰি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ লওক কেৱল ঘোষণা কৰিলেই নহ'ব কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছো যে এই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়ক নেমু টেঙাৰ জৰিয়তে যাতে কৃষকসকল স্বাৱলম্বী হৈ পৰে সেই দিশটো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰক